অকণো স্কিপ নকৰিব জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনাৰ মন্তব্য জনাবলৈ মোক কমেণ্ট কৰক। দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা সকলোৱে এনজয় কৰে, সকলোৱে ধুনীয়াকৈ চাই নতুন কাপোৰ লৈ পূজা চাব যায়, ফুৰিব যায়। মন ভাল লগা এটা পৰিৱেশ। আৰু মই পূজাটো চাবলৈ পোৱাই নাই, কাপোৰটো লোৱাই নাই, পূজাও চাবলৈ পোৱা নাই, এই ঘৰতে বহি থাকিব লগা হৈছে। আজি চাওক, আজি লক্ষ্মী পূজা, দুৰ্গা পূজাটো নগ'লোৱে, আজি লক্ষ্মী পূজা। না মই ঘৰত থাকিব পাৰিছোঁ, না অকণমান ওলাই যাব পাৰিছোঁ, একো কৰিব পৰা নাই, যিহেতুকে মোৰ গাটো খুবেই বেয়া। পূজাৰ বহুত দিনৰ পৰাই গাটো বেয়া। মই ভাবি আছিলোঁ দুৰ্গা পূজাত এটা ভ্ৰম দিম, ধুনীয়াকৈ ফুৰিব যাম, ময়ো ফুৰিম আৰু মোৰ লগতে আপোনালোককো কিছু পাৰোঁ যদি দেখুৱাম। কিন্তু কি কৰিম, মোৰ গাটো ইমানেই অসুখ, মোৰ গাটো ইমানেই বেয়া, মই ওলাই যাবই নোৱাৰিলোঁ। আৰু চব আজি লক্ষ্মী পূজা। লক্ষ্মী পূজাত সকলোৱে বাহিৰত এতিয়া মানুহ চাকি বন্তি জ্বলাইছে, ধূপ দিছে, দিলোঁ বাৰু, মই চাকি বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু ভিডিঅ'টো বনাব পৰাই নাই। গতিকে ভাবিলোঁ আপোনালোকৰ আগত আপোনালোকলৈ মই ভিডিঅ' আগবঢ়াব পৰা নাই, যিহেতুকে মোৰ গাটো খুবেই বেয়া, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক এবাৰ জনাই দিওঁ। প্লিজ, ইমানখিনি আছিল আজি ভিডিঅ'টো। মই আপোনালোকলৈ ভিডিঅ' লৈ আনিব পৰা নাই, মোৰ গাটো খুব বেয়া, তাকে জনাবলৈ মই আজি আপোনালোকৰ আগত এই ভিডিঅ'টো বনাব লগা হ'ল।